মানে কিন্তু এটা কথা ভালকৈ মনত ৰাখক ৰাতিপুৱা শুই উঠি ৰাতিপুৱালৈকে আপোনাৰ প্ৰত্যেকটো বস্তু কোম্পানীয়ে ব্যৱহাৰ কৰি আছে নাই বাৰু ডাঙৰীয়া আপোনাৰ ঘৰত যিবিলাক বস্তু ব্যৱহাৰ কৰে সেইটো কোম্পানী হয় নহয় বাইদেউৰ ঘৰত যিবিলাক চাবোন চেম্পু তেল ব্যৱহাৰ কোম্পানী হয় নহয় যোনে কি নহওক বাৰু আপোনাৰ হওক আপোনাৰ চবৰে ঘৰত মানে এওঁৰ ঘৰত আপোনাৰ কোম্পানী বস্তু ব্যৱহাৰ কৰি আছে নাই এইখিনি কথা আপোনালোকৰ গাঁৱত কি অপপ্ৰচাৰ হৈ আছে এই কোম্পানী মাইনাছ কোম্পানী কিছিলে হে হৈছে উল্টা বিদে কয় নকয় মই এটা কথা কওঁ সারা জিন্দগীত আপোনাৰ এই বাহিৰত থকা যেটা কোম্পানী বস্তু ব্যৱহাৰ কৰিছে আপোনালোকৰ জীৱন চেঞ্জ হ'ব লগা একো নাই তাৰপৰা একো নাপায় তাৰপৰা কোনে বেনিফিট পাব জানে এই যি কোম্পানীয়ে যি বস্তু বেচি আছে সেই মালিকে পাব কিন্তু অশোক কলেজে এনেকুৱা এটা কোম্পানী বনাইছে যেটো কোম্পানী আপোনালোকৰ 60-70 টকা আপুনি পাব 100 টকাৰ বস্তুটো কিনিলে 60-70 টকা আপোনাৰ ঘৰত আহিব আমাৰ 64% আপোনাৰ আহিব কিমান পাৰ্চেন্ট 64 আপোনাৰ যিকোনো এটা বস্তু কিনিলে লাষ্ট কিমান আহিব 64% তাৰমানে 100 টকা যে বস্তু কিনিব 64 টকা আপুনি কি পাব ঘূৰাই পাব যিখন দোকানত আপুনি বস্তু কিনি আছে কেই টকা ঘূৰাই পায় 1 টকা নাপায় এইখন দোকানত আপোনালোকে কষ্ট কৰি যিটো কষ্ট হ'ব কষ্ট কৰি থাকিলে কিমান টকা পাব আপোনালোকে 64 টকা ঘূৰাই পাব যে ঘূৰাই পোৱা দোকানত থাকিব কোম্পানীত থাকিব নে ঘূৰাই নোপোৱা কোম্পানীত থাকিব বুজাই পিছতো বুজাই দিলো যে আপোনালোকে ভাবে কাম নাই বুজি যাচ্ছে এটা জিন্দগীত আৰু একো কৰিব নোৱাৰে মই কলো মাইলিচাস আয়ুৰ্বেদাৰ আমাৰ আটাইতকৈ লাভ থকা অফাৰটো হৈছে বেনিফিটটো হৈছে কি ভিআইপি ক্লাব কি ক্লাব ভিআইপি ক্লাব ডায়মন্ড ক্লাব বুলি কয় ডায়মন্ড মিন্স হীৰা মানে আপুনি হীৰাৰ নিচিনা বেনিফিট পাব কি কৰিব লাগে আপুনি নিজৰ আইডিত কিমান বিজনেস ভলিউম ল'ব লাগে 6000 বিজনেস ভলিউমৰ প্ৰডাক্ট ল'ব লাগে বিজনেস ভলিউম যদি কোনোবাই বুজি নাপায় মই বুজাই দিছো এটো ডেন্টাবলৰ দাম 75 টকা ইয়াৰ জিপি প্ৰাইস 60 টকা আৰু বিজনেস ভলিউম অৰ্থাৎ বিভি 22 টকা এই 22 টকাটো যোগ হ'ব লাগিব আমাৰ ভিআইপি ক্লাব কৰিব কাৰণে কিমান হ'ব লাগিব 6000 এটোত আপোনালোকৰ কিমান আছে 22 বিভি তুলসী যদি কিনে 210 টকা দাম 140 টকাত পাব 90 বিজনেস ভলিউম পাব আৰু তাতো যদি ডাঙৰ প্ৰডাক্ট লাগে মাঙ্গল আমাৰ মাদাৰ্স প্ৰডাক্ট মাঙ্গল ই হেলথৰ কাৰণে অতিকৈ উপযোগী স্বাস্থ্যকৰ এটা ফুড সাপ্লিমেন্ট এটো দাম হৈছে 2075 টকা 1791 টকাত পাব আৰু ইয়াৰ বিজনেস ভলিউম 1600 ডাঙৰ প্ৰডাক্ট ডাঙৰ বিধি আছে यस এতিয়া এটা সৰু ডাঙৰ সব প্ৰডাক্ট সংমিশ্ৰণত আপোনালোকে প্ৰডাক্ট ল'ব পাৰিব প্ৰডাক্ট লৈ হ'ব লাগে কিমান 6000 বিজনেস ভলিউম এটা মাহত নতুন ব্যক্তি সকলৰ কাৰণে গোটেই মাহটোৱে সময় পাব আজি আমাৰ চলিত মাহৰ লাষ্ট ডে হয় নহয় জুনে এটো মাহত কৰিব আজি লাষ্ট ডে তেওঁ গোটেই মাহটোৱে ফেচিলিটিখিনি পাব লাভ কৰিব পাৰিব ঠিক আছে আজি কৰিলেও তেওঁ গোটেই মাহটোৰ সুবিধাখিনি লাভ কৰিব পাৰিব এতিয়া 6000 বিজনেস ভলিউম কৰিলে প্ৰথম লাভ কি জানে কেইমাহ কৰিব লাগিব কেইমাহ 12 মাহ জুনে 12 মাহ কৰিব বছৰত একবাৰ 5 ষ্টাৰ হোটেলত থকা খোৱা লোৱাৰ সুবৰ্ণ সুযোগ পাব কিমান 12 মাহ কন্টিনিউয়াসলি এবাৰ যাম আমি দিল্লীত ৰেডিসন ব্লুত যাম দুজন মই যাম নহয় মোৰ ওয়াইফকো লৈ যাম দুজন আৰু মোৰ যদি চলি পৰি থাকে 7 বছৰ তলত দুটাক নিব পাৰিব টোটাল কেইটা যাব পাৰিব 4টা কাৰ খৰচত মাইজৰ খৰচত এনেকা কোনোবা বেলেগ কোম্পানী বেলেগ দোকানে দিছে নেকি এনেকুৱা অফাৰ নাই এখানে ভিআইপি ক্লাব আমাৰ এটা হাতছা কৰি ভিআইপি ক্লাব এটো আছে প্ৰথম লাভ আমি 5 ষ্টাৰত যাম বছৰত একবাৰ আমি ইয়াতে প্ৰডাক্ট ইউজ কৰিম মাল কিনিম আৰু বছৰত একবাৰ 5 ষ্টাৰ হোটেলত যোৱাৰ সুবিধা পাম ভাল হ'ব নে বেয়া হ'ব আৰু দুই নম্বৰতে 6000 বিজনেস ভলিউম কৰাৰ কাৰণে 15% কমিশন পাব কিমান পাৰ্সেন্ট 15% এক বিভি 100 বিভি পৰা 15 টকা পাব 6000 বিভি পৰা কিমান পাব তেতিয়া হলে কিমান পাব 900 পাব 12 মাহত কিমান পাব 10800 পাব প্ৰত্যেক মাহত এই টকাটো একাউণ্টৰ পৰা ওলাব পাৰিব বুজি পাইছে ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব তাৰ পিছত আপুনি 6000 বিজনেস ভলিউম কৰাৰ কাৰণে 7000 টকা কৈ ফ্ৰী প্ৰডাক্ট দুবাৰ পাব 6 মাহৰ মূৰে টোটাল কিমান পাব 14000 টকা ফ্ৰী প্ৰডাক্ট পাব এনে পাব বেলেগ দোকানে দিয়ে নেকি নিদিয়ে মাইলছে দিয়ে জুনে 6000 বিজনেস ভলিউম কৰিব কি 7000 পাব যদি 5000 2500 কৰিব 2500 5000 পাব এটা কোনটো লাভ বেছি
ভিআইপি ক্লাবত ডায়মণ্ড ক্লাবত প্লাস এই যে আপোনালোকক 6000 বিজনেস হোল্ডিং প্ৰডাক্ট দিলে কমসে কম 10000 টকাৰ প্ৰয়োজন হ'ব কোম্পানীয়ে কৈছিলে যে টকাৰ ওপৰত কিমান পাৰ্চেন্ট ৰেহাই দিয়ে 30 এমআরপি কৈ কিমান কম দিয়ে 30% কোৱা আছিল নহয় 30% যদি 10000 টকা যদি 30% দিলে কম পাই কিমান পাব 3000 টকা কৰি যদি আপুনি মাহে কম পায় 12 মাহ কিমান কম পাব 36000 এতিয়া হলে আপুনি কিমান হৈ গল 60800 আপুনি এক বছৰৰ পিছত কিমান টকা বজাৰ কৰিছিল 1,20,000 60000 টকা ঘূৰাইলে আৰু আলটিমেটলি আপুনি বজাৰ কি কেই টকা কিনে 60000 টকা আপুনি কিমান টকা ডিসকাউন্ট 50% মানে ಇದು 50% ডিসকাউন্ট পালে আৰু 5 ত যাব পাৰিব yes or no yes আৰু আমাৰ ভিআইপি ক্লাব যদি আপুনি গ্ৰহণ কৰে আপুনি তেতিয়া আমাৰ মাইজৰ পৰা দৰমহা লব পাৰিব দৰমহা কিমান থাকিব এটা টিপ পালে মানে নেশনাল আৰু এটা আপুনি বাহিৰত যাব পাৰিব গোৱা থাইলেণ্ড এইবিলাকত তাৰ কাৰণে আপুনি দৰমহা প্ৰাপ্ত হ'ব লাগিব ঠিক আছে দৰমহা প্ৰাপ্ত হ'ব কাৰণে যে আপুনি এইটো মাহত 6000 বিক্ৰী কৰিলে মাহত 6000 কৰিলে এটা কিমান হৈ গল 12000 হৈ গল এনেকৈ গৈ 99 হ'ব না হ'ব 99000 যেতিয়া হ'ব তেতিয়া আপুনি দৰমহা প্ৰাপ্ত হ'ব আৰু যেতিয়া দৰমহা প্ৰাপ্তটো হ'ব বছৰৰ মূৰে মূৰে আপুনি থাইলেণ্ড বা বিদেশ যাত্ৰা কৰিব পাৰিব ভাল মানে বেয়া এখন দোকানত এটা সাধাৰণ ডিসিশন মাত্ৰ বেলেগৰ দোকানত প্ৰডাক্ট খোৱা বাদ দি মাইছেজৰ পৰা লম বাইচাস মৰ্নিং আজি আমাৰ খাৰুপেটিয়া চেণ্টাৰত ডায়মণ্ড ক্লাব সেলিব্ৰেশন প্ৰগ্ৰাম চলি আছে yes or no কেনেকুৱা লাগিছে আপোনালোকক জিয়ে যে কাম চালে ভাল লাগিছে নেকি আপোনালোকৰ ক'বলৈ মন আছে না তো অহা চেণ্টাৰত যোনে যোনে ডায়মণ্ড ক্লাব কৰিব তেওঁলোকক এনেকুৱা সেলিব্ৰেশন কৰা যাব yes or no আজি যিবিলাকে ডায়মণ্ড ক্লাব কৰিব তেওঁলোকক অহা শনিবাৰে কৰিম আচলতে নিছা তো আমি সকলো বহুত এক্সাইটমেন্ট হৈ আছো অহা 8-9 তাৰিখে আমি জবৰদস্ত সেলিব্ৰেশন প্ৰগ্ৰাম হ'বলৈ গৈ আছে yes or no সো সকলোৱে আহক সকলোৱে মাইচাস কৰক আৰু সকলোৱে লগ লাগি আমি নিজেও লাখপতি হওঁ আৰু আনকো লাখপতি কৰো yes or no পুনৰবাৰ খাৰুপেটিয়া প্ৰত্যেকজন ডায়মণ্ড ক্লাব মেম্বাৰক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰো আহিবলগীয়া শনিবাৰত আমাৰ এই গোটেই হলটো ভৰ্তি কৰি দিব yes or no পুৰস্কাৰ গম পাইছে আপোনালোকে প্ৰথম পুৰস্কাৰ কিমান আছে দ্বিতীয় পুৰস্কাৰ আৰু থাৰ্ড পুৰস্কাৰ তো টাৰ্গেট বুজিয়ে পাইছে আপোনালোকে কাম কৰক জবৰদস্ত কাম কৰক আৰু লগতে আমি সকলোৱে মিলি জুলি মাই ৰিচাৰ্জ ঘৰ কৰিম yes or no ঘৰ মাই ৰিচাৰ্জ so ঠিক আছে ঘৰ মাই ৰিচাৰ্জ কৰিব লাগিব তো সকলোৱে বলে জয় মাই ৰিচাৰ্জ আপোনালোক সকলোৱে ক'ব জয় মাই ৰিচাৰ্জ জয় মাই ৰিচাৰ্জ জয় মাই ৰিচাৰ্জ থ্যাংক ইউ মাই ৰিচাৰ্জ মৰ্নিং আজি আমাৰ খাৰুপেটিয়া চেণ্টাৰত ডায়মণ্ড ক্লাব সেলিব্ৰেশন প্ৰগ্ৰাম চলি আছে yes or no কেনেকুৱা লাগিছে আপোনালোকক জিয়ে যে কাম চালে ভাল লাগিছে নেকি আপোনালোকৰ ক'বলৈ মন আছে না তো অহা চেণ্টাৰত যোনে যোনে ডায়মণ্ড ক্লাব কৰিব তেওঁলোকক এনেকুৱা সেলিব্ৰেশন কৰা যাব yes or no আজি যিবিলাকে ডায়মণ্ড ক্লাব কৰিব তেওঁলোকক অহা শনিবাৰে কৰিম আচলতে নিছা তো আমি সকলো বহুত এক্সাইটমেন্ট